এতিয়ালৈকে একো আপডেট দিয়া নাই আমাৰ অসম পুলিচৰ কেতিয়া ৰিজাল্ট দিব কি কৰিব আমি যিহেতু প্ৰায় 9,017টামান পদৰ কাৰণে আমি ৰখি আছোঁ আজি বহুত দিন ধৰি আজি 22 তাৰিখে 2 মাহ কমপ্লিট হৈ যাব এতিয়ালৈকে আমাৰ ৰিজাল্টটো দিয়া হোৱা নাই যিহেতু চৰকাৰে কৈছিল যে আমি কম্বাইন এক্সাম পাতিম কাৰণ তেতিয়া ল'ৰাবিলাকৰ পোষ্টবোৰ ৰখি নাযায় মানে কম্বাইন এক্সাম পাতিলে মানে বহুকেইটা ভাগ আছিলে যিহেতু ABB APR গাৰ্ডছমেন এনেকৈ বহুকেইটা ভাগ আছিলে চ' গোটেইকেইটা যেতিয়া আমাৰ একেলগে পৰীক্ষা পাতিলে একেলগে তাৰপিছত পৰীক্ষা পতাৰ পিছত মানে এতিয়া পোষ্টটো ধৰক ৰখি নাযায় কিন্তু আমি সেইটো একেলগে হ'ব কিন্তু আৰু কিছুমান পদ এনেকুৱা আছে য'ত ধৰক ABB আৰু বেলেগকৈ ওলাইছিলে সেইটো আমাৰ ধৰক ফিজিকেল কমপ্লিট হ'ল এতিয়া মই ধৰক মোৰ কথাই ক'ব গ'লে মই তাতো পাছ কৰি থৈছোঁ য'ত ABB APR গাৰ্ডছমেন য'ত আছিলে তাত মই পাছ কৰি থোৱা আছে সেইটো মই ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছোঁ কিন্তু ABB আমি সেইটোতো পাছ কৰিলোঁ ABBটো পাছ কৰিলোঁ এতিয়া আমাৰ 24 তাৰিখে আকৌ ৰিটাৰ্ণ আছে আমাৰ সেইটো বেলেগকৈ SI ৰিটাৰ্ণ আছে আকৌ ABB ৰিটাৰ্ণ আছে মানে এনেকুৱা যদি হয় তেনেহ'লে এটা ল'ৰাই 2টা বা 3টা বা তাতোধিক পদত তেওঁলোকে পাই যাব তেতিয়া এই যিটো কম্বাইন এক্সাম পাতিছে এই কম্বাইন এক্সামটো পতাৰ কোনো ভেলুৱে নাথাকে মানে এতিয়া মই এতিয়া যিটো ৰিজাল্ট দিব সেইটোতো মই পাম মোৰ এটা কনফিডেঞ্চ মই পাম কিন্তু এতিয়া আকৌ যে ABB হ'ব তাতো মই ৰিটাৰ্ণ দিব পালে তাতোতো মোৰ নাম আহিব তাৰপিছত মই SI যদি দিওঁ তাতো মোৰ নাম আহিব এনেকৈ ধৰণে 3টা 4টা পদত যদি মোক অকলে দি দিয়ে তেনেহ'লে পোষ্টবোৰ ৰখি যোৱাৰ চান্স আছে কাৰণ কিয় আমাৰ অসম গভৰ্ণমেণ্টৰ যিবোৰ মানে মেৰিট লিষ্ট মাৰে সেইখন এখনে মাৰে কোনো ৱেটিং লিষ্ট মৰা নহয় চ' সেই ফলত আমি ভাবোঁ যে যদিহে এনেকৈ এখন মেৰিট লিষ্ট মাৰি দিয়ে তেতিয়া আমাৰ মানে পোষ্ট ৰখি যাব মানে এনেকুৱা পোষ্টবোৰ বহুত ৰখি যোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু সেইবোৰ হয়তো পিছত বিসংগত মানে ইলিগেল কিবা হৈ পেলাই সেইবোৰ পোষ্ট ফিল আপ কৰাৰ সম্ভাৱনা আছে বুলি আমি ভাবোঁ চ' সেইবাবে আমাৰ ৰিজাল্টটো যিহেতু ধোৱা হ'ব চ' আমাৰ ৰিজাল্টটো সোনকালে লাগে আমি সেইটো কথা ৰাখিব লাগিব